আহক আজি পালেং শাকৰ লগত পনীৰ তৰকাৰী বনাওঁ। প্ৰথমতে মই জিৰাখিনি ফুটাই লৈছোঁ আৰু লগত লং ইলাচি দি দিছোঁ আৰু নহৰুখিনি মই পেষ্ট বনাই লৈছোঁ, লগতে আদা নহৰু পেষ্ট বনাই লৈছোঁ আৰু আদা নহৰুখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। ভাজি হোৱাৰ পাছত মই তাত অলপ হালধি গুড়ি লগতে গৰম মছলা গুড়ি অলপ দি পেলাই ভাজি লৈছোঁ। লগতে মই দুটামান বিলাহী পেষ্ট বনাই লৈছিলোঁ আৰু যিখিনি পালেং শাক হয় সেইখিনি মই অকণমান বইল কৰি পিচি লৈছোঁ। আপোনালোকে যদি বিচাৰে ডাইৰেক্টও দিব পাৰে আৰু সোৱাদৰ অনুসৰি মই অলপ নিমখ দি দিছোঁ আৰু অকণমান দেৰি উতল অহাৰ পাছত যিখিনি পনীৰ হয় পনীৰখিনি মই দিছোঁ। পনীৰখিনি মই ফ্ৰাই কৰা নাই, আপোনালোকে যদি বিচাৰে ভাজি পেলাই দিব পাৰে। অলপ উতল অহাৰ পাছত এয়া ৰেডি হৈ গ'ল পালেং শাকৰ লগত পনীৰ তৰকাৰী। এইটো মোৰ ষ্টাইলত হয়, সকলোৱেতো জানেই বনাব আৰু আপোনালোকেতো ভাতৰ লগতো বা আপোনালোকে ৰুটি বা পৰঠাৰ লগতো বনাই